সকলোকে নমস্কাৰ। আজি আমি আহিলোঁ নাদেশ্বৰ মহাদেৱৰ এটা নাম হ'ল আৰু এটা নাদেশ্বৰ। এইটো লগৰ, এইটো মোৰ দাদা, এয়া দাদা আহিলে আৰু এয়া এটা দাদা ফ্ৰেণ্ডছ। তো এয়া দেখা পাইছে আপোনালোকে মন্দিৰ নাদেশ্বৰ মহাদেৱ। আৰু এজেগা যাবলৈ হৈছে, এয়া চাব পাৰে আপোনালোকে মাছ কিমান মাছ দেখিছেনে, পানী কিমান ধুনীয়া চাফা। মন্দিৰটোৰ নাম হ'ল নাদেশ্বৰ মহাদেৱ উদয়পুৰ। এইয়া এটা কাছ এইফালে আছে। আমাৰ কথা আছিল যে পাহাৰৰ ওপৰেদি আহিবলৈ, আমি বাইকেদি আহিলে সেইটো কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ ৰাস্তাৰ। আমি ভাবিছিলোঁ যে পাহাৰৰ ওপৰেদি খোজকাঢ়ি আহিব লাগে। চাব পাৰে কিমান মাছ, ধুনীয়া মাছ। তাৰ পাঁচ যাকে দেখাইগে মন্দিৰ দৰ্শন কৰিলোঁ। দৰ্শন কৰি এতিয়া বিলাক লগাই আৰু মই অকণ দেখাই দিওঁ আপোনালোকক। আৰু মন্দিৰ ইফালে চাব পাৰে ফ্ৰেণ্ডছ। এয়া চাব পাৰে মই দাদা এয়া চাধা মলি উঠি আছে লাহে লোকেশ্যন চেঞ্জ কৰিলোঁ অলপ। জাষ্ট মন্দিৰটো এইখিনিতে আছে। ইয়াতে মানে বৰষুণৰ পানী জমা হয়, এটা ফিচাৰী টাইপ, এটা ঝিল তো নেহেল। আৰু এইটো গৈ আছে আপোনাৰ চিধা, এইটো এটা সৰুকৈ এটা চুইচ গেট ডেম। তো চাব পাৰে এইটো জেতুকা গছ। ইমান ধুনীয়া জেগা, ইমান ধুনীয়া চেহা, ইমান ধুনীয়া ভিউ, ইমান মজা। আজি বহুত বছৰ মূৰত আহিলোঁ। তো চাই থাকক, আকৌ দেখাম মন্দিৰ। এয়া মন্দিৰ, পানী ওলাই আছে চবৰে। ইয়াৰ কোনো হেৰি নহয়, নিজৰে পানী হয় ওলাই আছে। ইয়াৰ ভিতৰত যাওঁ আমি, ইয়াৰ ভিতৰত গুফা আছে, গুফালৈ যাওঁ আমি। তো বনি থাকিব ভিডিঅ'ত, দেখাম আপোনালোকক। তো আমি এণ্ট্ৰি কৰিছিলোঁ মন্দিৰৰ ভিতৰত। চাব পৰা নিজৰে পানী আহি আছে। এই মন্দিৰৰ ভিতৰত এণ্ট্ৰি কৰিলোঁ আমি। গুফাৰ ভিতৰত সুৰংগৰ ভিতৰত আহি গ'লোঁ। মোৰ লগতে দৰ্শন কৰিলে। अरे भाई कहाँ जा रहे हो? मंदिर जा रहा हूँ। मंदिर तो बंद है। मंदिर पूरे 1 साल बाद खुलेगा। মই দৰ্শন ল'লোঁ, এতিয়া লগৰটোৱে দৰ্শন লৈ আছে। তাৰপাছত আমাৰ দাদা যাব লাইনত লাগি আছে। এতিয়া চাব পাৰে গুফা, এইটো সুৰংগ হয়। এন্ধাৰ কিমান দেখিছেনে? যাব পাৰে নাই, এইটো নোৱাৰে। এইখিনিতে সমাপ্ত, সেইখিনি ইমানতে, এইখিনিতে সমাপ্ত। দৰ্শন কৰিলে उठो हंसराज, उठो। দাদা দৰ্শন কৰিছে। उठो। बंद हो गया।
गगन में रंपा जोगी रंपा मगन में वो ही वायु में वो ही आयु में वो ही जिस्म में वो ही रूह में वो ही छाया में वो ही धूप में वो ही हर एक रूप में वो भोले তো ফ্ৰেণ্ডছ আমি যেতিয়া আহিছিলোঁ এই ওপৰতে আহিছিলোঁ এই পাহাৰবোৰৰ ওপৰতে আহিছিলোঁ আমি একদম ওপৰতে এইটো ৰাস্তাতে আহিছিলোঁ আমি মই ঠিক হৈ দেখাই দিওঁ আপোনালোকক আমি যেতিয়া সেই তেতিয়াতে আহিছিলোঁ আজিৰ পৰা প্ৰায় 3 বছৰ আগত 3 साल का 4 साल हो गया होगा 21 में हुआ शायद 21 में 20 में ऐसा कुछ हुआ था তো ইফালে যে আহিছিলোঁ আমি পাহাৰৰ ওপৰতে আহিছিলোঁ আমি যেতিয়া প্ৰথমবাৰ আহিছিলোঁ এই পাহাৰবোৰ পাৰ হ'লে মানে আমাৰ ৰুম ওচৰতে এতিয়া ইয়াৰ পৰা ঘূৰি যাব লাগিব মেক্সিমাম আপোনাৰ 30 কিলোমিটাৰ ঘূৰি যাব লাগিব 30 কিলোমিটাৰ ঘূৰিব পাৰে আপোনাক তো 30 কিলোমিটাৰ দূৰ ঘূৰি যাব লাগিব এই পাহাৰটো ফেলে হ'লে একদম ওচৰতে আছে মোৰ 5 किलोमीटर 5-6 किलोमीटर হ'ব इधर 5-6 किलोमीटर होगा इधर से ज़्यादा है ना कितना 7-8 हो जाएंगे ना তো এয়া কিছুমান এয়া মন্দিৰৰ দৃশ্য এয়া দেখিছেনে বাহ তো আজিলৈ এই মোৰ মিনি ব্লগছটো ইমানতে সমাপ্ত আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব যাতে উদয়পুৰৰ আৰু ভাল ভাল যাতে ভিডিঅ' দেখাব পাৰোঁ আপোনালোকক তো ছাপোৰ্ট কৰি যাব ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো তো আজিলৈ এই মোৰ মিনি ব্লগছ ইমানতে সমাপ্ত সানডে ব্লগছ টাটা বাই